হাই এভৰিৱান, আসসালামু আলাইকুম। স্বাগতম জনাইছোঁ নাদিৰাছ লাইফৰ অন্য এটি ভিডিঅ'লৈ। আজি মই বনাই দেখুৱাম পাৰ মাংসখিনি কাটি ভালকৈ ধুই ল'লোঁ আৰু মই ইয়াত লৈ লৈছোঁ পিঁয়াজ, খুন্দি লোৱা নহৰু, তেজপাত, জিৰা, জলকীয়া, হালধি গুড়ি আৰু সোৱাদ অনুসৰি নিমখ, আৰু ইয়াত লৈ লৈছোঁ কেইটামান বইল কৰা আলু। আজি আলুৰ লগতে বনাম। আলু নোহোৱাকৈও বনাব পাৰি। পাৰটো ডাঙৰ আছিলে সেইবাবে ভাবিছোঁ আলুৰ লগতে বনাওঁ, বহুত চৰ্বি আছিলে। এয়া মই মিঠাতেল দি দিলোঁ আৰু তেলখিনি গৰম হৈছে। এতিয়া মই পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি অলপ সময় ভাজি ল'ম। এয়া পিঁয়াজখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াত দি দিম দুখিলা তেজপাত আৰু খুন্দি লোৱা নহৰু। এইখিনি অলপ সময় ভাজি ল'ম। আজি আদা নাছিলে সেইবাবে আদা দিব পৰা নাই। এয়া এইখিনি অলপ সময় ভাজি থাকিব লাগিব যাতে কেঁচা গোন্ধটো নাথাকে। এতিয়া মই ইয়াতে এড কৰি দিম মছলাখিনি দি এতিয়া অলপ পানী দি দিছোঁ। পানী দি এইখিনি ভালকৈ লৰাই ল'ম। আপোনালোকৰ তাত যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। যদি ইউটিউবত চাই আছে আৰু ফেচবুকত যদি চাই আছে তেন্তে ফ'ল' কৰি দিব। এয়া মছলাখিনি হৈ গ'ল। তেল বিৰিঙি ওলাই আহিছে। এনেকুৱা হ'লে জানিব মছলাখিনি ভজা হৈ গ'ল। এতিয়া মই মাংসখিনি দি দিলোঁ। দি এতিয়া আৰু অলপ সময় ভাজি ল'ম মাংসখিনিৰ সৈতে, যাতে তেল মছলাখিনি সোমাই যায় আৰু মাংসৰ পৰা ওলোৱা পানীখিনি শুকাই যায়। আৰু মাজে মাজে এনেকৈ অলপ অলপ লৰাই থাকিব, নহ'লে মছলাখিনি তলত লাগি যাব পাৰে। কাৰ কাৰ প্ৰিয় বাৰু পাৰৰ মাংস জনাবচোন কমেণ্ট কৰি। এই অলপ ঢাকন লগাই দিলোঁ। চাওক উতলি আছে ধুনীয়াকৈ, মাংসখিনি অলপ অলপ ভিজিছে। এনেকৈ অলপ সময় ভাজি থাকিম। এতিয়া মই দি দিছোঁ বইল কৰা আলুখিনি। এইখিনিও ইয়াৰ লগতে অলপ সময় ভাজি ল'ম মছলাৰ সৈতে। এয়া ভজা হৈ গ'ল ভালকৈ। এতিয়া ইয়াতে পানী এড কৰি দিম অলপ, যাতে মাংসখিনি ভালকৈ সিজি যায়। এনেকৈ ভালকৈ লৰাই লৈ মই ইলাচি কেইটামান দি দিলোঁ আৰু এয়া চাক ঢাকন লগাই দিছিলোঁ, উতল আহি গ'ল। আপোনালোকে যদি আলুৰ সৈতে এনেকৈ বনাই খোৱা নাই তেন্তে এবাৰ বনাই খাই চাব, খুবেই সোৱাদ লগা। আমি মাজে মাজে আলু দিও বনাওঁ, এনেকৈও বনাওঁ। এয়া ফাইনেল লুক। তো বাই বাই, আল্লাহ হাফিজ।